নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আগবঢ়াইছোঁ আপোনালোকলৈ মই হাতেৰে বোৱা কেইখনমান ছিংগুল চাদৰ। বহুত ধুনীয়া ধুনীয়া চাদৰ কেইখন আপোনালোকক দেখুৱাবলৈ আজি উলিয়াই লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন টিপি অল কৰি ৰাখিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকলৈ প্ৰথমে আহিব। আৰু মই বহুতখিনি ফুলৰ চানেকি ভিডিঅ' দিছোঁ। যিসকলে কাপোৰ বয় তেওঁলোকে চানেকিবোৰো চাব পাৰিব। আহক এতিয়া চাদৰকেইখন চাওঁ। এখন পকোৱা সূতাৰ চাদৰ, বেঙুনীয়া পাৰি দিছোঁ। এয়া পাৰিটো বেঙুনীয়া, এইটো কেছটোত হালধীয়া, বেঙুনীয়া, সেউজীয়া, ৰঙা এনেকৈ দি অকণমান ধুনীয়াকৈ দিছোঁ। মাজৰ লাইনটো এনেকৈ আপোনালোকক অকণমান জুম কৰি দেখুৱাওঁ। ছিংগুল চাদৰবোৰত এনেকৈ বাচিলে বহুত ধুনীয়া লাগে। বেঙুনীয়াটো বগাত বহুত ভাল লাগে, সকলোকে ভাল লাগে পিন্ধিলে মানে এখন পকোৱা চাদৰ। এখন আশী পকোৱা চাদৰ, বহুত কোমল হয় পিন্ধিবলৈ। ইয়াৰ পাৰিটোত বেঙুনীয়া, সেউজীয়া, ৰঙা এনেকৈ দিছোঁ। ইয়াত একো ফুল বা কেচ দিয়া নাই, বেঙুনীয়া পুলি দিছোঁ এনেকৈ। আৰু ইয়াত এইফালে বেঙুনীয়া, এইফালেও বেঙুনীয়া, মাজত ৰঙা আৰু সেউজীয়া চিন দি দিছোঁ। একেবাৰে চিম্পুলকৈ ৰাখিছোঁ। ঘৰত পিন্ধিবৰ কাৰণে বহুত ভাল হয় এনেকুৱা চাদৰবোৰ। এইখনো পকোৱা সূতাৰ চাদৰ। ইয়াত পাৰিটো এনেকৈ ৰঙা দিছোঁ আৰু একেবাৰে চিম্পুলকৈ এনেকৈ আঁচলটোত এয়া ৰঙা আৰু বগা চিন দিছোঁ। ৰঙা পাৰি দিয়া পকোৱা সূতাৰ চাদৰ, ছিংগুল চাদৰ। বগা চাদৰবোৰ ঘৰত পিন্ধিব পাৰি আৰু কামে সকামেও পিন্ধিব পাৰি, বা ৰঙা মেখেলা আৰু ব্লাউজৰ লগতো পিন্ধি ওচৰ চুবুৰীয়া ঘৰত ফুৰিব যাব পাৰি। এখন পকোৱা সূতাত ঢলপাত বোৱা চাদৰ, বগা পকোৱা সূতাত ৰঙা ঢলপাত বোৱা, বহুত কোমল আৰু দেখিবলৈ বহুত ধুনীয়া চাদৰখন। পাৰিটো বেঙুনীয়া, কমলা, ৰঙা, বগা, হালধীয়া এনেকৈ মিক্সকৈ দিয়া, বহুত ধুনীয়া পাৰিটো। আৰু আঁচলটো এইটো বগা আৰু ৰঙা এনেকৈ চিন আৰু এইকেইটা পুলি দিয়া। মাজৰখিনিত ৰঙা বোৱা আছে, ৰঙা ঢলপাত। দেখিবলৈও বহুত ধুনীয়া চাদৰখন আৰু পিন্ধিবলৈও বহুত ভাল হয়, কোমল হয়। এখন কমলা ৰঙৰ পাৰি দিয়া পকোৱা সূতাৰ চাদৰ। এখন হাজা পকোৱা, কোমল হয় পিন্ধিবলৈ, পকোৱা সূতাৰ। আৰু ইয়াত অকণমান ফুল বাছি দিয়া হৈছে। ফুলটো এপাত চিৰে বচা ফুল আঁচলটোত, সেউজীয়া, কলা, কলেজীয়া এনেকৈ। আৰু এইকেইটা কমলা ৰঙৰ পুলি দিয়া। মাজৰখিনি চিম্পুল, একো নাই। এই পাৰিটো, ইয়াৰ পাৰিটো বহুত ধুনীয়া, একেবাৰে চিম্পুলকৈ অকণমান ছটাকৈ কমলা ৰংটো দি 3টা কমলা ৰঙৰ পুলি দিয়া হৈছে। বহুত ধুনীয়া, একেবাৰে আহল বহল আৰু কোমল চাদৰ। ঘৰত পিন্ধিবলৈও বা ওলাই যাবলৈ বহুত ভাল হয়। গৰম দিনত পিন্ধিবলৈ বিশেষকৈ বহুত ভাল এই চাদৰবোৰ। এইখন চাদৰৰ পাৰিটো বহুত ধুনীয়া, কোমল আৰু বহুত ধুনীয়া দেখিবলৈও। কেইবাটাও ৰং দিয়া আছে ইয়াত। এইখন চাদৰ একেবাৰে নতুন, কাটা বেছি দিন হোৱা নাই। ইয়াৰ পাৰিটো নীলা, কমলা ৰঙৰ, ৰঙা, বগা, হালধীয়া এনেকৈ দিয়া, কেইবাটাও মিক্স। আৰু ইয়াৰ পুলিখিনি এনেকৈ দিছোঁ ৰঙা, আৰু এইডোখৰত নীলা, কমলা ৰঙৰ, হালধীয়া, কলা এনেকৈ মিক্সকৈ দি অকণমান কালাৰফুল কৰি দিছোঁ। অকণমান ওচৰৰ পৰা দেখাওঁ। বহুত ধুনীয়া চাদৰখন আৰু বহুত কোমল। এইখনো পকোৱা সূতা চাদৰ, পাৰিটো কমলা ৰঙৰ আৰু এইখিনি চবতে কমলা ৰঙৰ দিয়া হৈছে আঁচলটো। মাজৰখিনি চিম্পুল, বহুত ধুনীয়া।
অকল কমলা ৰঙৰ দিছোঁ এইখনত, বিশেষ বেলেগ একো দিয়া নাই। পটিটো এনেকৈ পাৰি দিয়া, বহুত ধুনীয়া, বহুত কোমল এনেকৈ। আৰু এইফালে বহুত বহলকৈ লৈছোঁ, সকলো মানুহে পিন্ধিব পৰাকৈ, শকত মানুহৰ কাৰণে যাতে হয় চাইজটো। এয়া এখন ছিংগুল চাদৰ, বহুত ধুনীয়া। এই চাদৰখন মই কেছটো বহুত ধুনীয়াকৈ বাচিছোঁ, আপোনালোকক জুম কৰি দেখাওঁ, আপোনালোকে পিন্ধি ভাল পাব। আৰু এই ডিজাইনটো বহুত ধুনীয়া, এপাত চিৰিয়ে উঠোৱা ফুল, মাজে মাজে গুণা বাচি দিছোঁ। আৰু পটিটো, ইয়াৰ পটিটো দেখুৱাওঁ আপোনালোকক। পটিটো পাৰিটো এয়া ৰঙা আৰু গুণা ছটাকৈ দিছোঁ, 4 আঙুলমান হ'ব, 4 আঙুলমান হ'ব এনেকৈ ছটাকৈ। আৰু ফুলটো ওচৰৰ পৰা দেখাইছোঁ, এয়া এপাত চিৰিয়ে বচা ফুল, বহুত ধুনীয়া। ৰঙা, সেউজীয়া, কমলা আৰু কলা দিছোঁ, মাজে মাজে গুণা এনেকৈ, বহুত ধুনীয়া। আৰু এইটোত পুলিকেইটাত ৰঙা আৰু গুণা দিছোঁ। আপোনালোকে এনেকৈ বাচিলে পিন্ধি বহুত ভাল পাব আৰু ভাল লাগিব, দেখিবলৈ বহুত ধুনীয়া হয় চাদৰখন। বহুত ধুনীয়া, কালাৰকেইটা পূৰা মিলি গৈছে, বহুত ভাল লাগে সেইকাৰণে। আজিলৈ ইমানতে সামৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পালে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ প্ৰথমে আহিব। আৰু মোৰ বহুতকেইটা ফুলৰ চানেকিৰ ভিডিঅ' দিয়া আছে, সেইকেইটাও আপোনালোকে চাব পাৰিব।